টাব এইটো লৈছে 40 টকাকে সাইজটো চাও সাইজটো এইটো আৰু ইয়াতকে সৰুটো এই যে সৰুটো এইটোত কিমানকে লৈছে এইটো 35 35 কে লৈছে আপুনি ক'ত ঘুৰে আমি সব জায়গাতে ঘুরি ফুরো মা কিন্তু আমি থাকো কিন্তু ফুকননগর কালীবাড়ি ঘৰ পৰা কেইটা বজাত ওলালে সকালে 7টা বজাত ওলাইছি 7টা বিক্রি ভাল হৈছে নে অলপ কেইটা কৰিছো না অলপকে ললেহে আমাৰ বিক্রি হ'ব না তাকে আমি ললো ইয়াৰ 5টা টাব 40 কে আমাৰ এজ অলৱেজ এয়া ফুলৰ ধান্দা এয়া পালুহি মামা ঘৰ আজি মোৰ একদম ঘৰৰ পৰা থকা এটা আশা পূৰণ হ'বলৈ গৈ আছে আমাৰ মামা ঘৰৰ মানে এখন বাৰী আছে পানী চকী বুলি কয় ঠাইডোখৰত মই বিশেষ একো নাজানো বাৰু আজি প্ৰথম যাম আগতে বাহত যায় আৰু বহুত কাহিনী কয় বাৰীখনলৈ গৈ নগা কৰিছিলো মোৰ বহুত দুখ লাগে আৰু যাবলৈ বহুত মন যায় আজি অৱশেষত সেইটো দিন আহিছে যিটো দিনত আমি যাওঁ আজি পানী চকীলে মামা ঘৰৰ বাৰীলে আৰু তাত মানে আলু খেতি কৰে আৰু আজি আলু খান্দিব গতিকে দেখাম আপোনালোককো আৰু ময়ো বহুত এক্সাইটেড হৈ আছো গতিকে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াতে ভাত চাত বনাই ল'লে মাংস বনালে আৰু বাহঁতে এতিয়া গাড়ীত বস্তুবোৰ ভৰাই আছে আমাৰ আজি সৰু সুৰা পিকনিকে আৰু আমি পাই গ'লোহি পিকনিক স্পটৰ ওচৰত বাৰীৰ ওচৰত পালোহি এতিয়া গাড়ীখন ইয়াতে ৰখালো আৰু মামী আৰু আমাৰ গুডু আহিছে স্কুটিত আমি আহিলো গাড়ীত এতিয়া বস্তুবোৰ উলিয়াইছে তাৰপিছত আমি যাম বাৰীলৈ বলক ইয়াৰ পৰা বাৰী ষ্টাৰ্ট হৈছে আৰু লাহে লাহে মা লাষ্ট কেতিয়া অহা বহুত দিনৰ পিছত আহিছে দেই মই গাভৰুতে অহা বিয়া অহাৰ পিছত আহিছে তহঁতৰ সৰুতে লৈ তহঁতে পাহৰিলি সিজু নি ফুলটো পৰি গছ সেইজোপা সিজু গছ সিজু ঔষধত লাগে সিজু গছ মানে পাত ওলাই কম ওলাই আমি আহিছিলোঁ সেইটো ৰাস্তাইদি এইবিলাক নহৰু খেতি কোনে দেখা নাই এইবিলাক নহৰু খেতি আজিহে দেখিছোঁ আমি নহৰু খেতি টুপি পিন্ধা পায় কোনখিনি পিঁয়াজ সেই চাইডৰ ফালে পিঁয়াজ আছে পিঁয়াজ বহুতে চিনি পায়েই কিন্তু নহৰু খেতিটোহে দেখা নাই এইবিলাক ওলকবি আছে আৰু সেইফালে আমাৰ পুঠা আৰু মাহীয়ে আলু খান্দি আছে যিহে উপদ্ৰৱ এইবিলাক কবি খেতি আৰু এয়া খালে বান্দৰে এইটো ৰঙলাও বান্দৰে খাই থৈ গ'ল বলক সেইফালে চাওঁগে পুঠা আৰু মাহী আলু খান্দি আছে এইবিলাক আলু খান্দি থলেই বান্দৰৰ পৰা ৰঙলাও ঢাকি থৈছে এই ৰঙলাও আৰু এতিয়া চাওঁগে আলু খন্দা এয়া পুঠা চাহ খাব আলু খান্দি আছে গাড়ী
এয়া মানুহ আছে কেকুইটো মই কৈছোঁ এইখিনিলৈ আহিব এইবিলাক ওলকবি বাগৰিলে যেতিয়া ওলাই এইবিলাক উজালি দিছোঁ জালি দি আছে এইটো আলু এইটো পোৱালি পাগল হৈ গৈছে দেখি মায়েও হাতেৰে খান্দি আলু উলিয়াইছে ইয়াত আছে মূলা তোমালোকে চিনি পোৱা নে এই আছো এইবোৰ মূলা তোমালোকে মূলা হাগি থৈ যোৱা বুলি নাভাবিবা হাগি থৈ নোযোৱা এইবোৰ সেইফালে আছে বিলাহী এইটো চাকৰি কৰিয়ে মাহঁতক পঢ়োৱা এনেকে মাহঁতক খেতি কৰি পঢ়োৱা আলু গুটিখিনি খন্দাৰ আগতে এনেকে অকমান কুৰিয়াই লয় এইটো কি কৰা বুলি কয় উজাৰি লয় মাটিখিনি তেতিয়া খান্দি আলু উলিয়াবলে ভাল হয় পূজাবা আহি গ'ল পূজাদা গ্ৰেট হ'ব হৈ গৈছে অকণ মাৰিব লাগিব এতিয়া আৰু এটা গ্ৰেট আহি গ'ল মাটি খান্দি পেলালে উস্তাদি নমাৰিবি তহঁতি পুঠাক দি দে আজি মেইন আলু খন্দা দেই চব লাগি গৈছে ফালৰ পৰা কি হ'ল বান্দৰে উঠাই দিয়ে নহ'লে বহুত ৰঙালাও লাগি আছে গোটেই ৰঙালাও লাগি আছে গতিকে আমি আলুগুটি খান্দিছোঁ আৰু ছিজনে বৰ বেয়া কৰিছে নহয় আলু বেমাৰীও কৰিছে পৰুৱাই খাইছে গতিকে আজি ওলাই মানুহৰ ৰাইজৰ আলুগুটি কিন্তু কম ওলাইছে আমাৰ অকণমান ডাঙৰে ওলাইছে আৰু তাকে ভাল ওলাইছে বুলি চুৰ কৰিছে আৰু মানুহে বতৰ পাব লাগিব আগতে নদীখন এইখিনিলৈকে আছিলে নদীখন আমি বৰ্তমান খান্দি থকা জেগাতে আছিলে তাৰপিছত এতিয়া এইফালে বালি পেলাই সিফাললৈ গুচি গ'ল আগতে নদীও আছিলে আলুগুটি দিব লাগে মানে অক্টোবৰ বালিচহীয়া মাটি লাগে বালিচহীয়া পলসুৱা মাটি নদী কাষৰ ইয়াত মাটি ভাল সেইকাৰণে বালি খেতি আলু খেতি বেঙেনা খেতি কৰিবলৈ খেতিবোৰ মানে বতৰ নাই নহয় ৰ'দ নাই কাৰণে এইবাৰ খেতিবোৰ অকণমান এতিয়া আমাৰ চাহ চলিব আৰু মই বনাই আনিছিলোঁ এটা কেক চাওঁ পোৱালি এই কেকটো বনাইছিলোঁ মই মানে কালি পূজাবাৰ কেকৰ অৰ্ডাৰ দুটা আছিলে যি পূজাবাই বনাই আছিলে কাৰণে মই ভাবিলোঁ ময়ো কেক এটা বনাই আজি ইয়ালৈ লৈ আহোঁ আৰু ইয়ালৈ কেকটো বনাই লৈ আহিলোঁ এতিয়া আমি কেক খাম জেলেপি বাই আৰু মটৰ খাই কটৰ বৰ কাম কৰিছে ছোৱালীজনী চকু ফুৱাই দিবি দেই টুকটুককৈ আহিলেও যাব বান্দৰে লাই শাক কেইজোপা বৰ ধুনীয়া হৈ আছে এয়া আৰু ওচৰতে আছে পুৰা কবি খেতি ডাঙৰ লাই শাক এজোপা গুম ধান চাওঁ এইটো খাই গেলা পাদিবি আগতে স্কুলত মূলা খাই গেলা পাদিছ নে বান্দৰ খেদাইছা নি বান্দৰ ওলাইছে কেটেপা লৈ ক'ত আছে বান্দৰ একেবাৰে গছৰ ওপৰত বান্দৰ বহি আছে ধুনীয়াকৈ বহি লৈ খাই আছে এতিয়া মই খান্দিবলৈ আহিছোঁ যেতিয়া চব একদম নিমিষতে শেষ হৈ যাব হ'লে আৰু
তোৰ মানে চুপ যাদু হৈ শেষ হৈ যাব এতিয়া চাবি দেই একো নাপায় খালি খালি চাবি দেই তোৰ মানে হাত দিয়া কাৰণে এটাও নাই চা তোৰ মানে হাত দিলে কাৰণে এটাও নাই মানে এইফালে এটা পাতালে লুকাই এইবিলাক অকমান এইটো বগৰী ওলাইছে চা মাটিটো এইবিলাক চা এইটো বগৰী আলু নিচিনা বগৰী এতিয়া বহুত হিংসা কৰিয়াই ক'ব এইটো বগৰী নহয় এইটো আলু কিন্তু এইটো বগৰী হয় এইটো একদম পথাৰলৈ যোৱা নিচিনা এইবিলাক ইয়াত আছে বিট সৰিয়হ আছে গোটেই সেইফালে মানুহে সৰিয়হ তুলি আছে ইয়াত মাহী আলু বইল কৰিবলৈ আহিছে কৰিছা ইয়াত ভাত বনাইও খাব পাৰি ইচ্ছা কৰিলে খাই গ'ল এটা ডিমে এই সৰিয়হ তুলি থকা তেওঁলোকে খাই গৈছে ন এয়া বইল কৰি আনিলে মাহীয়ে ইয়াৰে একদম ফ্ৰেছ আলু এয়া তুমি এতিয়া ভ্লগত মিছ কৰিলি কেজি কেই টকা নতুন আলু নহয় আলু নি হেৰি খাম আমি হয় নি সৰু আলুটো আলু লৈ লো আলু বেপাৰী কেজি 40 টকা আলু লৈ লো ফ্ৰেছ আলু ঘৰৰ আলু এইখন তামোল বাৰী আমাৰ ছোৱালীজনী চাওঁ এতিয়া 3টা বাজিব হ'ল আৰু আমি বহুত ফটো মাৰিলোঁ ইয়াতে ৰীল বনালোঁ তাৰপিছত আপোনালোকে চাবগৈ ইনষ্টাগ্ৰামত তাতে দেখিব আৰু এতিয়াও মাহঁতে আলু খান্দিয়ে আছে আমি ভাত খাম ইয়াতে আজৰি হৈ যাম সেই আলু বস্তা নিছে এতিয়া সেই অকণমান আগবঢ়াই গছৰ তলত থ'বগৈ हिंदीत कोआ हिंदीत इसको बोलना है हुलांग और असमिया में हुलांग माटी खंदा खुलांग एक्सपीरियंस बताओ हिंदी में एक्सपीरियंस हम सुबह से यहाँ पे आए और आलू गुत्ती हरियो खाना है हरियो तुला है आलू गुत्ती खाना है बंधा कभी सीखा है अब कैसा लग रहा है अब अच्छे लगता है वाह तालिया ये तो आलू कम নহয় লুখান্দি হৈ গ'ল এতিয়া ভাত বাঢ়িছে ভাত খাম এফালে পুঠায়ে ভাত খালেই বস্তু বাহানি সামৰি চা অ পূজাবা জোতা হাতত লৈ খালি ভৰি বাই 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 আইও পাচলিও লৈ লৈছো ঘৰলৈ বিদায় বলক বাঘৰ লগত মিটিং কৰিবি বোলে ইয়াত মানে বাঘ ওলায় ৰাতি এইবিলাক হাবি আছে যে ইয়াত বাঘ ওলায় সেইফালে আলু বস্তা ঠেলাত লৈ যাব এতিয়া ঘৰলৈ আকৌ আহিবলৈ পাওঁনে নাপাওঁ বা এনেকৈ আহিম বাই বাই যাওঁগৈ পুলটোত উঠাবলৈ দিগদাৰ হয় যে মাহী অকলে নোৱাৰিছে সেইটো কাৰণে মাহঁতো ৰৈছে আমি গাড়ীতে বহি আছিলোঁহি ৰৈ আছিলোঁ মাহী অহালৈ এতিয়া মাহী আহিলে সেয়া পুলত ঠেলি নিছে এতিয়া আকৌ যাওঁ আৰে চাইকেল লৈ যাবগৈ এহেঁতি সোমাব এইটো চাইডেদি আমি আগেদি ৰাস্তাত আছে সেইফালেদি আমি ইয়াতে মামা ঘৰত আহি মাহঁতে চাহ তাহ খালে এতিয়া আমি ঘৰলৈ যাবলৈ হ'ল মুঠতে আজি দিনটো খুব ভালকৈ গ'ল হয় নাই এই মাথাত একদম দিনটো আমি ৰ'দত নথকা আজি দিনটো ৰ'দত পূজাবাই বহুত আলু খান্দিলে আজি বহুত বেছি
আঙুলি ঢৌ ফুটি গ'ল আৰু আমাৰ সৰু বাও আছেই গতিকে এতিয়া যাওঁ ঘৰলৈ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়ত লাভ কৰে আৰু আজিলৈ এৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই